हेलो फ्रेंड्स की खबर आशा करो निश्चय सकल भाले चागे आजिर एटा पुनर नतुन भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো কথাটো হল কি বন্ধুসকল আজি প্ৰায় বহুত দিন হৈ গল মানে ভিডিও আপলোড দিব পৰা নাই কাৰণ নিজৰ ব্যক্তিগত কিছুমান অসুবিধাৰ বাবে ভিডিও আপলোড দিব পৰা নাছিলো তো ভাবিলো আজিৰ পৰা আকৌ পুনৰ ভিডিও দি আৰম্ভ কৰি দিম হেহে আজি ভিডিওটো আৰম্ভ কৰি আছো যদি হেনেকি আপোনালোকে মোৰ চেনেললে নতুনকৈ আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো যেতিয়াই নেকি মই নতুন ভিডিও আপলোড কৰো সকলোতকৈ প্ৰথম আপোনালোকে নটিফিকেশন পাব আৰু ভিডিও আপোনালোকে চাবলৈ পাব বলক তেতিয়া আজিৰ ভিডিওটো আৰম্ভ কৰো বন্ধুসকল মানে মই আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছো যে মই কেইটামান লোকেল মুৰ্গী পুহি আছো আৰু লোকেল মুৰ্গী কেনে ধৰণে পুহিব লাগে তাৰ বিষয়ে মই আজি এই ভিডিওটো বনাইছো আৰু আপোনালোকক সবিশেষ জনাম এই ভিডিওটোৰ জৰিয়তে লোকেল মুৰ্গী পুহিবলৈ প্ৰথম পোৱালি অৱস্থাৰ পৰা কি কৰিব লাগে পোৱালি কিমান দাম লয় দানা কিমান লয় আৰু কি বস্তু প্ৰয়োজন হ'ব জায়গা কিমান লাগিব তাৰ বিষয়ে এই ভিডিওটো বনাই আছো তো আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বলক তেতিয়া ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকক মানে মই পোহা মুৰ্গী পোৱালি কিটা দেখুৱাম কিমান ডাঙৰ হৈছে তো প্ৰথম অৱস্থাত যেতিয়া মুৰ্গী পোৱালিবিলাক অনা হয় এইগুটে এটা খাঙত ভৰাই দি পঠায় মানে এটা খাঙত ধৰক মিনিমাম 50টা পোৱালি থাকে আৰু এইগুটে খাঙত পেকিং কৰি পোৱালিকিটা দি দিয়ে মানে আৰু মই খাংটোৰ পৰা পোৱালিকিটা উলিয়াই মানে প্ৰথমতে এইগুটে সিহঁতক ঘৰৰ ভিতৰত ৰাখিছিলো আৰু তলত ফলিয়া টুগুৰি দিছিলো আৰু ওপৰত এটা লাইট দিছিলো যাতে সিহঁতক পোহৰ হৈ থাকে আৰু পোৱালিকিটা কিনি ওলাই যাব নোৱাৰাকে মই চাৰিওপিনে বেৰি দিছিলো বৰ্তমান মোৰ এই কুকুৰা পোৱালিকিটা বয়স হৈছে 19 দিন মানে কথাটো কি যেতিয়া পোৱালি অৱস্থাত আনে তেতিয়া আপোনাৰ ধৰক কণীৰ পৰা ওলোৱা লগালগি আপোনাক পোৱালি সাপ্লাই দিয়ে কাৰণ 72 ঘণ্টালৈকে পোৱালি মানে একো নাখালেও নোখোৱাকো থাকিব পাৰে আৰু আপোনাৰ ধৰক যোনটুকা জেগালৈ আপুনি নিব সেই জেগাটুকুৰা হেতি মানে পোৱালিকিটা এডজাস্ট হৈ যায় আৰু লগালগ হেতু কাৰণে দিয়ে মানে পোৱালিকিটা আৰু এই পোৱালিকিটা মোৰ বৰ্তমান বয়স হৈছে 19 দিন আৰু সিহঁতক খাবৰ কাৰণে এটা দানা পাত্ৰ ৰাখিছো আৰু এটা পানীৰ যতন ৰাখিছো আৰু ইয়াতে সিহঁতক দানা দিওঁ আৰু সাইডত এটো দেখিবলৈ পাইছে ইয়াত সিহঁতক দিওঁ পানী মানে ধৰক দিনটোত দুবাৰমান মই পানী বদলাই থাকো আৰু দানাও দি থাকো সিহঁতি যেতিয়া মন যায় তেতিয়াই খায় আৰু দিনতো যদি আন্ধাৰ হৈ থাকে বিশেষকৈ মই লাইট জ্বলাই থওঁ আৰু ৰাতি ভাগতো প্ৰায় গোটেই ৰাতিয়ে লাইট জ্বলাই থওঁ আৰু যদি কেনেবাকৈ কেতিয়াবা কাৰেণ্ট গুচি যোৱাৰ পাছত মোৰ এটা চাৰ্জিং লাইট আছে সেই লাইটটো দি মই পোৱালিকিটাক পোহৰ কৰি থওঁ নহলে মানে পোৱালিকিটাই বহুত চিঞৰি থাকে মই আপোনালোকক পোৱালি অৱস্থাতে মই কেনে ধৰণে যতন লৈছিলো পোৱালিকিটা ধৰক কেনে ধৰণে ৰাখিছিলো সেই পোৱালিকিটা দেখল আৰু বৰ্তমান মোৰ এতিয়া পোৱালিকিটা বয়স হৈছে প্ৰায় 45 দিন বা 50 দিন মান মোৰ কুকুৰাকিটা বয়স হৈছে আৰু মই এতিয়া আপোনালোকক ফাইনালি মোৰ কুকুৰাকিটা দেখম কিমান ডাঙৰ হৈছে তো আপোনালোকে চাই থাকক আৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে মোক কমেন্ট কৰি সুধিব পাৰে কাৰণ আপোনালোকে কমেন্ট কৰি উৎসাহ দিয়ক মোক আৰু যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিও আৰু ভাল দিব পাৰো আপোনালোক তো বৰ্তমান মই মোৰ কুকুৰা পোৱালিকিটা মানে এইটো ঘৰতে ৰাখিছো আৰু এইগুটে সিহঁতক বেৰা দি ৰাখিছো আৰু ইয়াৰ ভিতৰত দেখিবলৈ পাইছে এইকিটা মানে সিহঁতি চৰি আছে মানে ভিতৰত আৰু দেখিবলৈ পাইছে মই এইটো ঘৰতে মানে কুকুৰা পোৱালিকিটা ৰাখিছো আৰু মই আহিছো আৰু সিহঁতি ভয় খাইছে কুকুৰা পোৱালিকিটা মানে যেনি তেনি দৌৰি আছে আৰু তো বৰ্তমান মোৰ কুকুৰা পোৱালিকিটা আপোনালোকে দেখিবলৈ পাইছে মই আপোনালোকক এটা কথা ক'ব বিচাৰো যেতিয়াই নেকি আপোনালোকে প্ৰথম কুকুৰা পোৱালি আনিব তেতিয়া আপোনাৰ প্ৰথম অনাৰ পৰা 5 দিন বা 7 দিনৰ ভিতৰত এটা ভেকচিন দিব লাগিব ৰাণীকেট বেমাৰৰ কাৰণে আৰু ধৰক 12 দিনৰ পৰা 14 দিনৰ ভিতৰত 2 নম্বৰ ভেকচিনটো দিব লাগিব এইটো ৰাণীকেট বেমাৰক বুলিয়ে কৈছে কিন্তু মই সবিশেষ নাজানো কাৰণ মই প্ৰথমবাৰ কৰিছো আৰু মই এই কুকুৰা পোৱালিকিটাক বৰ্তমানলৈকে মই দুটা ভেকচিন দিলো আৰু যদিহে নেকি দানা কথা ক'বলৈ যাওঁ দানা হলে আপোনাৰ 1 কেজি দানাত আপোনাৰ মিনিমাম লৈ ল'ব আপোনাৰ 42 টকা 45 টকা আপোনাৰ কোৱালিটি লৈ আছে মই বৰ্তমান প্ৰথম আনিছিলো 45 টকীয়া দানা আৰু তাৰ পাছত পাৰ কেজিত 45 টকা তাৰ পাছত আনিছিলো মই পাৰ কেজিত 42 টকা আৰু হেগুতে সিহঁতক মই দানা খুৱাই আছো আৰু পোৱালি ক্ষেত্ৰত যদি ক'বলৈ যাওঁ মই এটা পোৱালি পাৰ পিস এটা পোৱালি আনিছিলো 49 টকা মানে 49 টকাকে মই এটা পোৱালিত আনিছিলো মই আনিছিলো 100 পোৱালি আৰু তাৰে ভিতৰত বিশেষ কাৰণত মানে যেহেতু নেকি প্ৰথম পুহিবলৈ লৈছো আৰু ইটো হিটো কাৰণত মানে নজনা বাবেও হয়তো ভালেকিটা পোৱালি মৃত্যু মুখত পৰিলে তথাপিও মোৰ বৰ্তমান যিকিটা পোৱালি আছে এইকিটা পোৱালিকে মই ধুনীয়াকৈ যত্ন লৈ আছো ইহঁতক মই
দানা দিওঁ, পানী দিওঁ, দিনটোত দুবাৰমান ইহঁতক মই পানী বদলাই দিওঁ। তাৰ পাছত ইহঁতক ভিটামিনো দিওঁ মই কেতিয়াবা খাবলৈ। ধৰক সপ্তাহটোৰ মূৰত এবাৰ মই ইহঁতক ভিটামিন দিওঁ আৰু এটা ধৰক দৰৱো দিওঁ ইহঁতক। মই মাজে মাজে দৰৱ দি থাকোঁ খাবৰ কাৰণে। আৰু বৰ্তমান ইহঁতক মই ইয়াত চাউল ছিটিয়াই দিছোঁ, ইহঁতি চাউল খাই আছে। এইগোটেই চলি আছে আৰু মোটামুটি মোৰ বিশেষকৈ মানে জেগাটোও কম, সেইবাবে মই এইকেইটা পোৱালিকে বৰ্তমান পুহি আছিলোঁ আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ। যদি আপোনালোক কোনোবা আগ্ৰহী, আপোনালোকেও ধৰক এইগোটেই মুৰ্গী পালন কৰিব পাৰে। আৰু দানা দিবৰ কাৰণে ইহঁতক মই 2টা যতন থৈছোঁ আৰু পানীৰ পাত্ৰ 2টা থৈছোঁ। তথাপিও দানা যতন মানে মোৰ কমি আছে, তথাপিও উপায় নাই। কাৰণ যিকেইটা যতন আপোনালোকে দেখিবলৈ পাইছে, এটা যতনত 220 টকাকৈ লয় আৰু পানী পাত্ৰ এটাত 120 টকাকৈ লয়। আৰু ইহঁতক যেতিয়া মই দোকানখনৰ পৰা আনিছিলোঁ যে মই 2টা ভেকচিন অলৰেডি কৰিলোঁ আৰু ভেকচিন কৰিব লাগিব নেকি, কিন্তু দোকানীজনে মোক ক'লে যে মানে যিজনৰ পৰা মই পোৱালি লৈছিলোঁ তেখেতে ক'লে যে আৰু ভেকচিন কৰিব নালাগে। কিন্তু মই ইউটিউবত ভিডিঅ' চাই গম পাইছোঁ যে ইহঁতক 4টামান ভেকচিন কৰিব লাগে। কিন্তু মই যিহেতু নেকি 2টাহে কৰিলোঁ আৰু 2টা কৰিব পৰা নাই, ভাবিছোঁ সেই 2টা ভেকচিন ইহঁতক দি দিব লাগিব। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, পোৱালি অৱস্থাতে যিহেতু নেকি পোৱালিবিলাক চিনি পোৱা নাযায় মিক্স আছে নে লোকেল কুকুৰা নে কি, আৰু সেই অনুপাতে মই যোনজনৰ পৰা কুকুৰা পোৱালিকেইটা আনিছিলোঁ তেখেতে কিন্তু মোৰ লগত এটা গাদ্দাৰী কাম কৰিলে। যদিহে নেকি আপোনালোকেও ঘৰত খাবৰ বাবে বা বিক্ৰীৰ ক্ষেত্ৰত হ'লেও যদিহে নেকি আপোনালোকে পুহিব খোজে, তো আপোনালোকে পুহিব পাৰে আৰু বিশেষ বেয়া নহয়, ভালেই আছে। ময়ো বৰ্তমান পুহি গম পাইছোঁ। তো বন্ধুসকল, মই কুকুৰা পোৱালিকেইটাৰ বিষয়ে সবিশেষ জনালোঁ। আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে বা সুধিবলগীয়া থাকে, আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা কৰিলোঁ। আজিলৈ এৰিলোঁ, বাই বাই। জয় আই অসম, জয় হিন্দ।